এসময়ৰ ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ গৌৰৱময় ইতিহাসৰ প্ৰবল প্ৰতাপী বীৰ আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহ। মটক ৰজা সৰ্বানন্দ সিংহই সুদীৰ্ঘকাল বেংমৰা মটক ৰাজ্যৰ শাসন চলাইছিল আৰু এগৰাকী মহান ৰজাৰ নেতৃত্ব আৰু ব্যক্তিত্বৰ বাবে মটক ৰাজ্যলৈ এক নতুন অধ্যায় সূচনা কৰিবলৈ সক্ষম হৈছিল। সেয়েহে ইতিহাস প্ৰসিদ্ধ এইজনা মহান বীৰ পুৰুষক সন্মান জনাই তেখেতৰ গুণ গৰিমাৰে বৰ্ণনিত এটি বিশেষ গীত শ্ৰদ্ধাৰে নিবেদিছোঁ। বেংমৰা মটক ৰাজ্য গঢ়ি স্বৰ্গদেউ উপাধি ললা। দেশো শাসনৰ বাতলি মেলি জাতিটোক চিনাকি দিলা।